Hello everyone, welcome back to AK Susan vlog. আজি আৰু এটা নতুন ভিডিও লৈ আহিছো আপোনালোকৰ মাজত। এখন হৈছে এখন মেখেলা, মানে সিঙ্গল মেখেলা হয়। মই এপ্লিকৰ ফুলবিলাক এনেকৈ সজাই দিছো তাত, আৰু সজাই মানে আঠা লগাই দিছো। এয়া দেখুৱালো যে আপোনালোকক হেতু আঠা হয়। আৰু ভাবিছো মানে সিম্পল কে কৰিম, মেখেলা যেহেতু সিঙ্গল মেখেলা হয়। আৰু এতিয়া ইয়াতে ফেব্ৰিক কালাৰেৰে, ফেব্ৰিকৰ ৰেড কালাৰটোৰে ইয়াতে ডিজাইন কৰি আছো। যদি আপোনালোকে ডিজাইনটো ভাল পায় তেতিয়াহলে স্ক্ৰিনশ্বট লৈ আপোনালোকেও এনেকৈ বনাব পাৰিব। বহুত সহজতে হৈ যোৱা এটা ডিজাইন, সো বনাই চাব পাৰে আপোনালোকে। আৰু যদি অৰ্ডাৰ কৰিব খোজে তেতিয়াহলে অৰ্ডাৰ লৈ থকা হৈছে, সো অৰ্ডাৰ কৰিব পাৰিব। জাস্ট কমেন্ট এটা কৰি দিলে হ'ল মোক। আৰু এয়া মই এনেকে দি দিলো ৰেড কালাৰেৰে। আৰু অলপ ভাল দেখা হবৰ কাৰণে ব্লু কালাৰটো এড কৰি দিছো ইয়াত। আৰু আপোনালোকে যদি প্ৰথমবাৰ চেনেলটো ভিজিট কৰিছে তেতিয়াহলে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব। মানে ভিডিওবিলাক বহুত মানে সোনকালে আহি থকা নাই, কাৰণ অলপ বিজি আছিলো। সো সেই কাৰণে আৰু নতুন নতুন বহুতো কাপোৰ বনাই থকা হৈছে। সো সেইবিলাক যেতিয়াই সম্পূৰ্ণ হৈ যায় আপোনালোকে ভিডিওবিলাক পাই যাব। সো টাচত থাকিব। আৰু এয়া ব্লু কালাৰটো কমপ্লিট হৈ গ'ল। এতিয়া মই গ্ৰীন কালাৰটোৰে পাতবিলাক আঁকি দিছো, যাতে আৰু বেছি ভাল লগা হয়। আৰু ডিজাইনটো এইটোৱে হয় যেটো আপোনালোকে দেখি আছে স্ক্ৰিনত। সো কেনেকুৱা লাগিছে জনাব। যেহেতু সিঙ্গল মেখেলা হয় সেই কাৰণে মানে কালাৰ বহুত এড কৰিছো, যাতে যিকোনো চাদৰৰ লগত পিন্ধিব পাৰে। সো ভিডিওটো তিনি সৰু, বেছি মানে ইমানখিনি কৰিও থাকিব নোৱাৰো, যেহেতু নিজে ভিডিও কৰো, নিজে এডিট কৰো, তাৰে কাৰণে। আৰু এয়া কমপ্লিট লুক এইটো মেখেলাখনৰ। আৰু ওপৰত মই তিনিটাকে সৰু সৰু তিনিটা মানে ফুল, লেচৰ ফুল এইকেইটা লগাই দিছো। আৰু চিলাই মিলি পুৰা ৰেডি টু ৱেৰ হয়। আৰু হিটো সাইডতো সেম তেনেকুৱাই দিছো। সো আজিলৈ আহিছো, আৰু পিছত এটা নতুন ভিডিওত লগ পাম।